ঠেলামৰা আমাৰ এইটো পোষ্ট অফিচ, ঠেলামৰা পোষ্ট অফিচ। এই পোষ্টমাষ্টাৰ 2টা বজাত এয়া গণতন্ত্ৰ দিৱসৰ দিনা 2টা বজাত এয়া পতাকা উত্তোলন কৰিব আহিছে। এইবিলাক পতাকা উঠাব আহিছে, ৰাষ্ট্ৰীয় পতাকা আমাৰ অসন্মানিত কৰিছে। তেওঁ এইজন 2টা বজাত তেওঁ 2টা বজাত আহিছে। এতিয়া টাইম হৈছে 2টা বজাত। এয়া গাঁত খান্দি ৰাতিপুৱা 4টা বজাতে পেলাই থৈ গ'ল। আপুনি কেইটা বজাত আহিছিলে? 6:10 আপুনি ৰাতিপুৱা 6টাত আহিছিলে আৰু আপুনি কেইটালৈকে বহিলে? 11টা বজালৈকে বহিলে। কিন্তু আপুনি কোনো নাপালে, কাৰ্যালয় কোনো নাপালে ন? কাৰ্যালয় কৰ্মী ঠিক আছে হ'ব। ৰাষ্ট্ৰীয় পতাকাত এনেকুৱা এটা অসন্মানিত, ইমান ডাঙৰভাৱে অসন্মানিত কৰা হৈছে এজন। হয়, আপোনালোকে হয়তো এই ভিডিঅ' ক্লিপটিৰ পৰা অনুমান কৰিব পাৰিছে যে আজি এই গণৰাজ্য দিৱসৰ পবিত্ৰ দিনটিত ৰাষ্ট্ৰীয় পতাকাখনি উন্মোচিত নহ'ল ঠেলামৰাস্থিত এই ডাকঘৰটিত। এয়া চৰকাৰী বিষয়াৰ চৰম গাফিলতি। আজিৰ এই দিনটিত পতাকাখন উন্মোচিত নকৰা কথাটিক লৈ স্থানীয় ৰাইজে কিছু হুলস্থুলৰ পৰিৱেশৰ সৃষ্টি কৰাত তেওঁ আহি 2 বজাত পতাকা উত্তোলন কৰিবলৈ উপস্থিত হৈছিলহি। অতি দুখ লগা ছবি। আপোনালোকৰ বাৰু মতামত কি জনাবচোন।